তই কচোন কোনবিধ মাছে পানীত পেটটো ওপৰলেদি যায় ইমান জানো যদি ক জানো কওঁ নহয় তই কচোন কোনবিধ মাছে যায় এইটো কিবা ডাঙৰ কথা নে মাৰি থকা মাছ আকৌ মই নেজানো বুলি ভাবিছিলি নেকি হ'ব দে এইটো চবেই পায় এতিয়া কচোন তই আটাইতকৈ মূৰ্খ মানুহ দুটা কোন আছিলে তই যদি এইটো কথা ক'ব পাৰ নহয় ইয়াৰ উত্তৰ দিব পাৰিলে মই ভাবিম তই একদম জ্ঞানী মানুহটো আৰু তোৰ সমান জ্ঞানী মানুহ এই পৃথিৱীতেই নাই বুলি মই ভাবিম কচোন ক এইটো কিবা ডাঙৰ কথা সুধিল নেকি এটা হ'ল জধামূৰ্খ আৰু আনটো হৈ গ'ল তোমাৰ এইটো কংস কৃষ্ণৰ মোমায়েক কংস 2,000 years later. ৰাম তোৰ লগত আৰু নোৱাৰি তই জ্ঞানী মানুহ মই মানি ললো